Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা থাকিলে। আজি মই বনাম মালপোৱা আৰু বহুতে ধূপ পিঠা বুলিও কয়। সকলোৱে এইবিধ পিঠা বিহু বুলি ক'লে বনোৱা হয়। আজি মই এই ভিডিঅ'টো দেখাবলৈ গৈ আছো কেনেদৰে কোমল কোমল ফুলা ফুলা মালপোৱা বনোৱা হয় আৰু বহুত দিন ধৰি কোমল হৈ থাকে। এইবিধ পিঠা বনাবৰ বাবে মই ভাতৰ চাউলৰ পিঠাগুৰি আৰু 1 কাপ সুজি আৰু অলপমান আটা গুৰি লৈ লৈছো। তাৰ পাছতে এয়া মিহি মিহিকে কাটি থকা গুড়খিনি পানীত তিয়াই এতিয়া গুড়ৰ পানীখিনি ধুনীয়াকৈ পিঠাগুৰিখিনিৰ লগত মিক্স কৰি লৈছো। আৰু গুড়খিনি গৰম পানীৰ লগত মিক্স কৰি ললে বেছি ভাল হয়। এই পদ্ধতিৰে বনালে আপোনাৰ মালপোৱাবিধ নিশ্চয় ফুলিব আৰু কোমল কোমল হ'ব। আৰু এনেদৰে গুড়খিনি পিঠাগুৰিৰ লগত মিক্স কৰি ল'ব লাগিব। তাৰ পাছতে যোনটো বাচনত গুড়খিনি লৈছিলোঁ তাতে অলপ মই পানী মিহলাই ললো। তাৰ পাছতে মিশ্ৰণটো এনেদৰে মিহলাব লাগিব যাতে খুব ডাঠো নহয়। যিসকলে এইবিধ পিঠা বনাইছে সেইসকলেতো জানেই। আৰু মিশ্ৰণটো খুব ভালদৰে ফেটি ল'ব লাগিব। এয়া দেখিছেই নহয় মই ভালদৰে ফেটি লৈছো। তাৰ পাছতে মই কেইঘণ্টামানৰ কাৰণে এনেকৈ ফেটি ৰাখি থম। এয়া ৰখাৰ পাছত এনেকুৱাকৈ দেখুৱাব। যদি বেছি ডাঠ হয় তেতিয়াহ'লে অলপ পানী মিক্স কৰি পেলাই মিহলাই ল'ব। আৰু এয়া মই পানী অলপ মিক্স কৰি মিহলাই ল'লো যিহেতু ডাঠ হৈ আছিলে। তাৰ পাছতে মই জুইকুৰা ধৰি ল'লো, ভাবিলো জুইকুৰাতে বনাম বুলি। তাৰ পাছতে এয়া কেৰাহীটো পাতি ল'লো আৰু কেৰাহীটো পতাৰ পাছত ধুনীয়াকৈ গৰম হ'বলৈ দিলো কেৰাহীটো। তাৰ পাছতে এয়া ৰিফাইন তেল লৈছো মই ভাজিবলৈ বুলি। তাৰ পাছত তেলখিনি গৰম হ'বলৈ দি এয়া মই দি দিছো। দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু তেলটো মাজে মাজে অলপ ওপৰত দি থাকিব পাৰে। আৰু আপোনালোকে এইটো পদ্ধতিৰে বনাই চাবচোন। এই পিঠাবিধ কাৰ কাৰ প্ৰিয় সকলোৱে কমেণ্ট কৰিব। আজিলৈ ইমানে, আকৌ লগ পাম, বাই।